মোৰ বেংক বেলেঞ্চটো বাঢ়ি গৈ আছে নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মই আপোনালোকক এনেকুৱা এটা বস্তুৰ বিষয়ে ক'ম যিটো বস্তু মোৰ লাইফত আহি মোৰ লাইফ টোটেলি চেঞ্জ কৰি দিছে আৰু মই বিচাৰোঁ মোৰ যিমান ছাবস্ক্ৰাইবাৰ আছে ভিউৱাৰ্ছ আছে সকলোৱে তেওঁলোকৰ লাইফটো চেঞ্জ কৰক মই যেনেদৰে কৰিছোঁ কথাটো এনেকুৱা হয় যে যিবোৰ জেনেৰেল মানুহ আছে ইভেন মই যেতিয়া ল অফ এট্ৰেকশ্যনৰ কথা হয়তো বহুতে জানে বহুতে পাৱাৰ অফ ইয়ৰ ছাবকনচিয়াছ মাইণ্ড থিংক এণ্ড গ্ৰ' ৰিচ এনেকুৱা ধৰণৰ হয়তো হেল্প বুকবোৰো পঢ়িছে বা বহুত ভিডিঅ' চাইছে ইউটিউবত গতিকে তেওঁলোকে জানে ল অফ এট্ৰেকশ্যনে কেনেকৈ কাম কৰে কিন্তু কি হয় আমি সেই বস্তুবোৰ প্ৰেক্টিচটো ঠিকে ষ্টাৰ্ট কৰি দিওঁ কিন্তু কণ্টিনিউ ৰাখিব নোৱাৰোঁ কাৰণ কণ্টিনিউ কি হয় বহুতবাৰ ল অফ এট্ৰেকশ্যন ফ'ল' কৰিলে হয়তো ফ্ৰিকুৱেঞ্চি যেতিয়া আমাৰ হাই নহয় তেতিয়া অলপ লাহে লাহে কাম কৰে কিছুমান মানুহৰ ক্ষেত্ৰত গতিকে তেওঁলোকে মটিভেশ্যনটো নাপায় কণ্টিনিউ ৰাখিব আৰু সেইকাৰণে মই আজি আপোনালোকক এটা এনেকুৱা বস্তু ছাজেষ্ট কৰিম যিখন কিতাপ পঢ়ি আপোনালোকেও বহুত ধুনীয়াকৈ নিজৰ লাইফটো ট্ৰান্সফৰ্ম কৰিব পাৰিব আৰু পূৰা মটিভেট হৈ যাব ল অফ এট্ৰেকশ্যন ফ'ল' কৰিব গতিকে সেইখন এখন কিতাপ হয় আৰু মই আগতেও কৈছোঁ যে মই কিতাপ বহুত পঢ়োঁ গতিকে কিতাপ এখনেই হয় আৰু কিতাপখন মই আপোনালোকক আগতে দেখাই লওঁ এবাৰ এইখন হৈছে 40 to 40 million 40 days of lockdown বাই অঞ্জনা ৰিতৰিয়া এই বুকখন লাইক মোৰ কাৰণেতো মেজিকেল বুক হয় মই এইখনক মেজিকেল বুক বুলি কওঁ কাৰণ এই বুকখনে মোৰ বুলি নহয় মোৰ নিচিনা বহুত মানুহৰ লাইফ চেঞ্জ কৰিছে গতিকে মই বিচাৰোঁ যে সকলোৱে এই কিতাপখন পঢ়ক একদম সৰু কিতাপ হয় মইতো ইমান এক্সাইটেড হৈ গৈছিলোঁ এইখন পঢ়িব মই এদিনতে গোটেই কিতাপখন শেষ কৰি দিছিলোঁ গতিকে আপোনালোকে পঢ়ক মই অলপ কৈ দিওঁ অথৰজনীৰ বিষয়ে বাই অঞ্জনা ৰিতৰিয়া অঞ্জনা ৰিতৰিয়া এগৰাকী মেৰিড লেডি হয় তেখেতৰ ডিভ'ৰ্চ হৈছিলে যেতিয়া তেখেতৰ ছোৱালী এজনী আছে 6 yearsৰ হয় তো তেখেতৰ ডিভ'ৰ্চ হৈছিলে এণ্ড এটা ভুল ষ্টেটমেণ্ট কৈ মই আগতে এটা ভিডিঅ' শ্বেয়াৰ কৰিছিলোঁ যে আমি ডেইলি যিবোৰ কথা কওঁ সেইবোৰৰ কিমান পাৱাৰ হয় গতিকে আমি আমাৰ কথাবোৰ আমি যিবোৰ ষ্টেটমেণ্ট ডেইলি কওঁ সেইবোৰ আমি ভালকৈ ভাবি চিন্তি কোৱাটো বহুত ইম্পৰ্টেণ্ট মই আগতেও এবাৰ এটা ভিডিঅ'ত শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত তো তেখেতৰো এনেকুৱা হৈছিলে এটা ভুল ষ্টেটমেণ্ট তেখেতে ৰিপিট কৰি আছিলে বাৰে বাৰে আৰু তাৰপিছত তেখেতৰ ডিভ'ৰ্চ হ'ল আৰু ডিভ'ৰ্চ হোৱাৰ পিছত তেখেত মুম্বাইত আছিলে গতিকে তেখেতে মুম্বাইত 9 years অকলে ষ্ট্ৰাগল কৰিছে হয়তো কেতিয়াবা থাকিব ঘৰ নাই বেলেগৰ ঘৰত থাকিবলগীয়া হৈছিলে বা কেতিয়াবা খাবৰ কাৰণেও প্ৰব্লেম হয় গতিকে তেনেকুৱাকৈ তেখেতে বহুত ষ্ট্ৰাগল কৰি তাৰপিছত তেখেতে গম পালে ল অফ এট্ৰেকশ্যনৰ বিষয়ে আৰু ল অফ এট্ৰেকশ্যনৰ বিষয়ে যেতিয়া তেখেতে গম পালে প্ৰেক্টিচ কৰিলে মেডিটেশ্যন কৰিলে আব্ৰাহাম হিক্সৰ ভিডিঅ'জ শুনিলে বুকছ পঢ়িলে আৰু তাৰপিছত তেখেতে নিজৰ লাইফটো পূৰা মেজিকেলি চেঞ্জ কৰি দিছে আপোনালোকে তেখেতসকলক তেখেতৰ বিষয়ে গুগলত চাৰ্চ কৰিলেও পাই যাব আৰু এইখন 40 to 40 million হিন্দীতো আছে আৰু ৰিচেণ্টলি তেখেতে এটা অডিঅ' বুকো লঞ্চ কৰিছে গতিকে এমাজনত আৰু ফ্লিপকাৰ্টতো পাই যাব চাগে আপোনালোকে চেক কৰি ল'ব গতিকে সেই বুকখন বহুত মটিভেশ্যনেল বুক হয় আৰু 40 to 40 million মানে তেখেতে অকল আমি পইচা কেনেকৈ আৰ্ণ কৰিব পাৰোঁ সেইটোৰ বিষয়ে কোৱা নাই আমাৰ লাইফত হেপিনেছ আমি কেনেকৈ ৰাখিব পাৰোঁ ইমান নিগেটিভিটিৰ মাজৰ পৰা নিজকে বাহিৰ কৰি আনি আপোনালোকে হেপিনেছ কেনেকৈ নিজৰ লাইফত এট্ৰেক্ট কৰিব পাৰিব নিজৰ লাইফটো কেনেকৈ ধুনীয়া কৰিব পাৰিব তেখেতে নিজৰ গোটেই প্ৰেক্টিকেল যিখিনি তেখেতৰ লাইফত হৈছিলে তেখেতে কেনেকৈ নিজৰ লাইফটো ট্ৰান্সফৰ্ম কৰিছে গোটেইখিনি বহুত ধুনীয়াকৈ লিখিছে বুকখনত গতিকে মই বিচাৰোঁ সকলোৱে এই বুকখন পঢ়ক আৰু বুকখনত তেখেতে পইচা আৰ্নিঙৰো কিছুমান উপায় তেখেতে কৈছে সেইখিনিও আপোনালোকে ফ'ল' কৰিব পাৰিব আৰু মই কওঁ যে এই বুকখন পঢ়াৰ পিছত 200% গেৰাণ্টি লাইফ চেঞ্জ হ'ব আপোনালোকে টোটেলি মটিভেট হৈ যাব ল অফ এট্ৰেকশ্যন ফ'ল' কৰিব গতিকে পঢ়ক বুকখন
আৰু বুকটো পঢ়িবই লাগে। শ্বাহৰুখ খানৰ বিষয়ে অলপ কথা কওঁ। শ্বাহৰুখ খানে নিজৰ লাইফত 20,000 প্লাছ বুক তেখেতে পঢ়িছে। তেখেতে নিজে কয় যে তেখেতৰ এটা নিজৰ লাইব্ৰেৰী আছে আৰু এদিনত তেখেতে 3খন বুক পঢ়ে। আৰু শ্বাহৰুখ খানৰ বেংক বেলেঞ্চ কাৰ ভাল নালাগে, চবৰে ভাল লাগে, মোৰো ভাল লাগে। গতিকে শ্বাহৰুখ খানে যদি নিজৰ লাইফত ইমান ডাঙৰ এজন ছুপাৰষ্টাৰ হৈ পেলাই বৰ্তমানতো তেখেতে কিতাপ পঢ়িব টাইম উলিয়ায়, তেতিয়াহ'লে আমি কিয় পঢ়িব নোৱাৰোঁ? আৰু চাওক, বুক পঢ়াৰ চেল্ফ হেল্প বুক পঢ়াৰ বহুত পজিটিভিটি আছে বা বহুত ফাইদা আছে। গতিকে কি হয়, আমি চেল্ফ হেল্প বুক পঢ়িলে, এতিয়া মোৰ কথা মই কওঁ, মই লাষ্ট 2 yearsৰ পৰা চেল্ফ হেল্প বুক পঢ়িছোঁ। গতিকে 2 yearsত মই যিখিনি বুক পঢ়িছোঁ সেইখিনিৰ হেল্পত মোৰ বেংক বেলেঞ্চটো বাঢ়ি গৈ আছে। গতিকে যিদিনা মই 20,000 বুক পঢ়িম, সিদিনা মোৰ একাউণ্টত কিমান থাকিব বা কিমান বাঢ়িব। সেইকাৰণে চেল্ফ হেল্প বুক পঢ়িব লাগে, সকলোৱে পঢ়িব লাগে। আৰু মই এই ভিডিঅ'টো সেইকাৰণে বনালোঁ আজি আপোনালোকৰ কাৰণে, যাতে আপোনালোকেও পঢ়ক। কি হয়, বহুতে নিজৰ লাইফত যিবোৰ ছাকচেছফুল পাৰ্চন আছে, বহুতে বহুত বস্তু নিজৰ লাইফত এপ্লাই কৰি থাকে। হয়তো বুক পঢ়ে বা কিছুমান টুলছ টেকনিক্স আছে সেইবোৰ ফ'ল' কৰে, কিন্তু তেখেতসকলে আনৰ লগত শ্বেয়াৰ নকৰে। বহুতে শ্বেয়াৰ নকৰে, মই দেখিছোঁ। কিন্তু মই শ্বেয়াৰ কৰি আছোঁ আপোনালোকৰ লগত, কাৰণ মই বিচাৰোঁ যে মই যেনেকৈ মোৰ লাইফটো ট্ৰান্সফৰ্ম কৰিছোঁ তেনেকৈ চবেই কৰিব লাগে। আৰু সেইকাৰণে মই ইয়াত মোৰ চেনেলৰ জৰিয়তে আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকোঁ মোৰ কথাবোৰ। গতিকে মোৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে, ভিডিঅ'টোত লাইক এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে পিছত মোৰ আহিবলগীয়া ভিডিঅ'ছবোৰ আপোনালোকে চাই থাকিব পাৰে। থেংক ইউ ছ' মাছ।